দুটো আখি আগে কৃষ্ণ জীব বান্ধিলা হাত তুলি এ ভয়ে অজামিলে পুত্ৰ কমা পিলে যেতিয়া মৰিব টাইম হল মৰিব টাইমতে জমদূত তিনজনে ধৰি বান্ধি ললে আৰু ধৰি বান্ধি লোৱাৰ লগে লগে কি হল সেইজনে ভয়তে নিজৰ সৰু পুত্ৰক মৰমতে সদায় মাতি থাকে নাৰায়ণ নাৰায়ণ বুলি মুখত আহি গল আহৈ নাৰায়ণ তই ক'ত আছ মোক ৰক্ষা কৰ তেতিয়া কি কৰিলে আৰু বোলে মৰণতে বিপদ মুখত শুনিয়া হে প্ৰভু নাৰায়ণ বাণী আৰু প্ৰভু নাম অলপ বুলি খেদি আইল বিষ্ণুদূত চাৰি কাটিলা হাত বান্ধৰ কোনো তোমা হব বুলিয়া বুধয় দৰিয়া জমকি কৃষ্ণ যেতিয়া মানে তেখেতক ধৰি বান্ধি লৈছিলে জমদূত কিজনে তেতিয়া কি হল বিষ্ণুদূত চাৰিজন আহি গল নিজৰ সৰু পুত্ৰক নাম ললে যে আহৈ নাৰায়ণ তই ক'ত আছ মোক ৰক্ষা কৰ তেতিয়া প্ৰভুৰ বিষ্ণুদূতে ভাবিলে যে অ হ'ব না আমাৰ প্ৰভু নাম লৈছে গতিকে আমি ৰক্ষা কৰিব লাগে সেইজনক নাৰায়ণৰ নাম শুনাৰ লগে লগে কি হল সেই অজামিলক কাটি সেইজনক মুক্তি দিলে হাতৰ বান্ধ খুলি দিলে তেতিয়া এইজন কি হল ভয়তে বিষ্ণুদূতক দেখি পলাল কি কৈছে আৰু বোলে জমৰ দুটক খেদায়া বিপৰ কৃষ্ণ কাটিলা হাত বান্ধৰ হে ৰাম ৰাম কোনো তোমা হব বুলিয়া বুধয় দৰিয়া জমকি গতিকে আমি এদিন এনেকৈ যাব লাগিব হয় না যাব লাগিব না হয় হয় যাব লাগিব এই সুন্দৰ দেহা ফুঠাম হৰি মিছাকে আমি ৰাখিছো হয়নে কৃষ্ণ হয় এদিন আমাৰ চলি পকিব লাহেকে কি হ'ব চকুৱে নেদেখা হম দাঁত ভৰি যাব গাৰ বিষ হ'ব হয়নে লাহেকে পৰি আহিম আৰু পৰি অহাৰ লগে লগে আমাক লাহেকে কুটুককে তুলি লৈ গুচি যাব হয় নহয় দেউতা প্ৰভুজন হয়নে হয় এতিয়া আপুনি চাগে বৰ বেছি টান টান বস্তু খাব নোৱাৰে পাৰে জানে হে ৰাম ৰাম তাহানি বস্তু গুৰি কৰা ও মিচিকিয়া হাঁহি মৰা কৃষ্ণ দালি মই গুটি যেনে হে ৰাম ৰাম হিউ এদিন হৰি যাব দেখাও কৰি ৰব অকালতে হেৰাই যাব মা
এনে কাম কি হ'ব অজামিনৰ দৰে একেই অৱস্থা হ'ব